ডালি দিব, অমুক ৰাশিয়ে ৰাঙা ফুল দিব, অমুক ৰাশিয়ে বেল দিব। হয়, দেৱীৰ বেল প্ৰিয়, দেৱীৰ মুখ প্ৰিয়। অমুক ৰাশিয়ে গাজৰৰ হালোৱা দিব, গাজৰ যি হিন্দু ধৰ্মত নাখয়েই, এই কথাটো তেওঁ নাজানে। কিন্তু বেদমতে আমাৰ গাজৰ চালগুম খাৱাটো নিষিদ্ধ। উদ্ধাৰ কৰি আনবা লাগিব। এই তুমি মোক উদ্ধাৰ কৰি আনবা লাগিব মানে কি তেওঁ দুৰ্গা হৈ আহিব লাগিল। বুজি পালা না? আচ্ছা, এওঁ ৰম্ভাইও বাটতে যাওঁতে যাওঁতে এযোৰ মহ লাগ পালাক না। মা মানে শক্তি, মা মানে পৃথিৱী। তেওঁৰ পূজা পাতি দি আমাৰ যাতে গোটেই বছৰটো ভাল ফল আমি আহোঁ, তোমাৰ প্ৰশ্নটো হ'ল কি যে আগন্তুক বাসন্তী দুৰ্গা পূজা। বাসন্তী দুৰ্গা পূজা কি আচলতে, কিয় কৰা হয়? এইটো জানিব লাগিলে আমি সেই পুৰণা এটা হেৰিত যাব লাগিল যে আমাৰ এটা সম্বৎসৰ আৰম্ভ হৈছিল আজিৰ পৰা বহুত বছৰ আগতে, প্ৰায় ২০৮৩ বছৰ আগত আৰম্ভ হোৱা এই সম্বৎসৰটো চান্দ্ৰিক মাহ, চৈত্ৰ মাহৰ ঠিক অমাৱস্যা তিথি পাৰ হোৱাৰ পৰা নতুন বছৰ আৰম্ভ হয়। প্ৰতি বছৰে চৈত মাহৰ অমাৱস্যা তিথি পাৰ হোৱাৰ পৰা অমাৱস্যা তিথিটো শেষ হওক আৰু সেই চৈতৰ অমাৱস্যাটো আমাৰ সাধাৰণতে পূৰ্বপুৰুষৰ পিণ্ডদান কৰে, তৰ্পণ কৰে। সেই তিথিটোক মহালয়া তিথি বুলিও কয়। এইটো আছিল কি যে শ্ৰীৰামচন্দ্ৰ যি দুৰ্গা পূজা কৰিছিল, সেই দুৰ্গা পূজাৰ আগৰ কথা। তেতিয়া কি আছিল? বাসন্তী দুৰ্গা পূজা। এইটোৱে হ'ল প্ৰথম আৰু আচল দুৰ্গা পূজা। আৰু ভগৱান শ্ৰীৰামচন্দ্ৰই কৈছিল অকাল বোধন পূজা। এতিয়া আমি যিয়ে নহওক এই বিষয়ে আহোঁ। দুৰ্গা পূজাৰ বাসন্তী দুৰ্গা দেৱীৰ পূজা অৰ্থাৎ কি হ'ল যে সম্বৎসৰটো আৰম্ভণিতে প্ৰথম ৯টা দিন দেৱী পূজা কৰা হয় আৰু গোটেই বছৰটো যাতে মংগলময় হয়, এই চিন্তা কৰি। দেৱী মানে মাতৃ পূজা, বৰ ডাঙৰ কথা এইটো। আমাৰ কি হ'ল যে এটা বছৰ ঠিক নেক্সট ২০০০ আমাৰ এই ২৬ চনৰ আমি ১৯ মাৰ্চৰ পৰা পাম সম্বৎসৰ বদলিব, নতুন সম্বৎসৰ ২০৮৩ আৰু ২০২৭ চনৰ ৬ এপ্ৰিল পৰ্যন্ত, অৰ্থাৎ ২০২৭ চনৰ ৬ এপ্ৰিলৰ পৰা পুনশ্চ বাসন্তী দেৱী পূজা আৰম্ভ হ'ব। এই ১৯ আমি যি মাৰ্চ পাম, ১৯ মাৰ্চৰ পৰা মাৰ পূজা। মা মানে শক্তি, মা মানে পৃথিৱী। তেওঁৰ পূজা পাতি দি আমাৰ যাতে গোটেই বছৰটো ভাল ফল পোৱা যায়, প্ৰত্যেকজনে ভাল ফল পোৱা যায়, সেই উদ্দেশ্যত হিন্দু ধৰ্মত এই বছৰৰ আৰম্ভণিতে কি পূজা কৰা হৈছিল যে মাৰ পূজা, যাক আমি বাসন্তী পূজা বুলি কওঁ, উৰ্বৰা শক্তিৰ পূজা। এই সময়ত কি হয় যে চোৱা, দেৱী পূজাৰ আৰম্ভণিতে গছবিলাকেও পাত, পুৰণা পাতবিলাক এৰি দি নতুন কুমলীয়া পাত ল'ব, চৰাই চিৰিকটিয়ে বাহুত কণী পাৰিব, মাছবিলাকেও চোৱা জলাশয়ত পানী হ'ব, নদ নদী সাগৰত পানী হ'ব, সেই পানীত মাছবিলাকেও কণী দিব।
এই যিটো মাছেও কণী দিব, অৰ্থাৎ উৎপাদন সৃষ্টিশীলতাৰ যিটো গছ গছনিয়ে নতুন পোখা মেলিব, মানুহৰ মনবিলাক আনন্দত নধৰা হ'ব। কি হয়, সেই সময়ত মনবিলাক খুব উদ্বাউল হৈ উঠে, বতাহৰ গতিটো ধীৰ হয়, ক্ৰমাগতভাৱে যেন নতুনত্বই সেই সময়খিনি আগুৰি লয়। এই নতুনত্বটোক আদৰণি কৰাৰ কাৰণে হিন্দু ধৰ্মত কি আছিল, যে প্ৰথম দিনকেইটা তেওঁলোকে বাসন্তী দেৱী মানে মা দুৰ্গাক তেওঁলোকে শক্তিৰূপিণী জন্মদাত্ৰী বুলি পূজা কৰিছিল। এতিয়া আমি মা দুৰ্গাৰ আমি পূজা যিয়ে নহওক, আমি কি পাম, যে 19 তাৰিখৰ পৰা তেওঁৰ নামত 9 দিন উপবাস কৰা, তেওঁৰ নামত 9 দিন ব্ৰতত থকা, এইখিনিক নৱৰাত্ৰি ব্ৰত বুলি কয়। অৰ্থাৎ 9টা দিন পূজা পাঠ কৰি নৱৰাত্ৰি ব্ৰত। এই নৱৰাত্ৰি ব্ৰত কি হ'ল, যে 9টা বস্তুটো আহিল, 9টা দেৱীৰ ৰূপত, 9 দিনত 9টা দেৱীৰ ৰূপ। প্ৰথমং শৈল পুত্ৰীতি, দ্বিতীয়ং ব্ৰহ্মচাৰিণী, তৃতীয়ং ছন্দঘটিতি, চতুৰ্থকম কুষ্মাণ্ডকং চতুৰ্থকম, পঞ্চমং স্কন্ধমাতিথি, ষষ্ঠং কাত্যায়নী তথা সপ্তমং কালৰাত্ৰিতি, ষষ্ঠমং গৌৰী, নৱমং সিদ্ধিৰাত্ৰিতি, নৱদুৰ্গা প্ৰকৃতিতা। এই 9টা ৰূপ। এতিয়া আমাৰ কথা আহিল কি, যে মহিষাসুৰ বধ সৃষ্টিৰ যিটো সন্ধিকাল বুলি কওঁতে 4 যুগ, তাৰে ভিতৰত সন্ধি নামৰ এটা অংশ থাকে যুগৰ আদিত। সত্য যুগৰ আদিৰ সন্ধি যুগত মহিষাসুৰ বধ হৈছিল। এই মহিষাসুৰ বধৰ আলম লৈয়ে মাৰ পূজা পাঠ এইবিলাক কৰা হয় মহিষাসুৰ বধৰ আলম লৈ। তো ইয়াত কি হয়, যে 9টা ৰাতি নৱৰাত্ৰিত মহিষাসুৰনো কি, কেনেকৈ আহিল? মহিষাসুৰ হ'ল কি, যে পুৰণি কালত সেই সময়ত ৰম্ভা নামৰ এটা অসুৰ আছিল। ৰম্ভাই তেওঁৰ সন্তান নাছিল, ল'ৰা ছোৱালী নজন্মা দেখি তেওঁ বহুত বছৰ শিৱক স্তুতি কৰিব ধৰে। শিৱক স্তুতি কৰোঁতে শিৱ সন্তুষ্ট হ'ল। সন্তুষ্ট হোৱাত শিৱই মহিষাসুৰক বৰ দিব লাগে, ৰম্ভাক, যে কি বল লাগে লোৱা। তেতিয়া ৰম্ভা অসুৰে ক'লাক যে নহয় প্ৰভু, আপুনি মোৰ ঔৰসত জন্মগ্ৰহণ কৰিব লাগে, আপুনিয়ে লাগিব। শিৱই বোলে এতিয়া অসম্ভৱ কথা, বোলো নহয় চেইম আৰু আপোনাক দেখা পাইছোঁ, আপোনাৰ দৰে মোৰ সন্তান হ'ব লাগিব, আপুনি হ'লি হয়। আৰু আগ পিছ নাভাবি শিৱই দিলাক তথাস্তু, হ'ব যোৱা বাপায়েৰে। দি মাত্ৰ শিৱ গুচি গ'ল কল্যা চোক লগি, যাই ঘৈণীয়েকক কথাখিনি ক'লাক পাৰ্বতীক, যে এটা ঘটনা, মই এনেকুৱা এটা বধ দিলোঁ, তুমি মোক উদ্ধাৰ কৰি আনিব লাগিব। কিন্তু বধটো মই দিলোঁ, তুমি মোক উদ্ধাৰ কৰি আনিব লাগিব। এই তুমি মোক উদ্ধাৰ কৰি আনিব লাগিব মানে কি, তেওঁ দুৰ্গা হৈ আহিব লাগিল। বুজি পালা না? আচ্ছা, ৰম্ভাইও বাটতে যাওঁতে এযোৰ মহ লাগ পালাক। মহ 2যোৰাই মানে কাজিয়া কৰি আছে। দেখা পাই ৰম্ভাই কি ক'লাক চালা, তাৰ এই মতা মহটো মাৰি ফেললাক। মাৰি ফেলত মাইকীটো বিলাপ কৰিব ধৰলাক, যে আমাৰ এই সংগম কালত মাৰলি, এইটো মহাপাপ কি কৰা যায়। তেতিয়া সেই মহটোৰ লগত, মাইকী মহটোৰ লগত ৰম্ভা অসুৰে সংগম কৰে। ফলত সেই মাইকী মহটোৰ পৰা এটা পুত্ৰ সন্তান জন্মে, সেটিয়ে হ'ল মহিষাসুৰ। মহৰ ঔৰসত সৃষ্টি হ'ল। বুজি পালা? এই মহিষাসুৰ মানে তেওঁ অসুৰ আছিল, স্বৰ্গ মৰ্ত পাতাল মানে দুৰ্দান্ত অসুৰ। আচ্ছা, তেওঁক
মা দুৰ্গাই মাৰি শান্তি প্ৰতিষ্ঠা কৰিছিল আৰু সেইকাৰণে সেই সময়খিনিৰ পৰাই মা দুৰ্গাৰ পূজা পাঠ কৰা হয়। কেতিয়া? যে বসন্ত কালত, বাসন্তিক দুৰ্গা। এতিয়া তুমি কেনেকৈ, আমি কেনেকৈ কৰিম? যে বছৰৰ আৰম্ভণি, চোৱা তিথিগত মতে বছৰৰ আৰম্ভণি প্ৰথম 9টা দিন। তে আমাৰ কথা হৈছে কি যে দেৱীক ভক্তিপূৰ্ণভাৱে দেৱীয়ে যিখিনি বস্তু ভাল পায়, দেৱীয়ে ভাল পোৱা বস্তু কি কি? যে মাহ প্ৰসাদ, ফল মূল, গাখীৰ, এনেকুৱা নৈবেদ্য, ৰঙা ফুল, বেলপাত, তাৰপিছত জবা ফুল, অপৰাজিতা, এনেকুৱা ফুলৰ মালা সাজি দিয়া। দ্বিমাত্ৰক দেৱীৰ নবাৰ্ণ মন্ত্ৰ, নবাৰ্ণ মন্ত্ৰটো কি? যে ওম ঐং হ্ৰিং ক্লিং, ওম ঐং হ্ৰিং ক্লিং হ্ৰিং হ্ৰিং ক্লিং নম, এই 9টা। এই নবাৰ্ণ মন্ত্ৰ তুমি প্ৰতিদিনে জপ কৰা, প্ৰত্যেক দিনে তুমি নবাৰ্ণ মন্ত্ৰ জপ কৰা আৰু সাত্বিক ভাৱত, সাত্বিক শতগুণী হৈ সাত্বিক ভাৱত এই 9টা দিন দেৱীৰ নামত চিন্তা চৰ্চা কৰি বছৰটো যাতে ভালেদি যায় সেইটো কামনা কৰা। এইখিনি হ'ল কাম দেৱীৰ নামত। আৰু আমি কিছুমান বাতৰিত পাওঁ যে অমুক ৰাশি অমুক ফুল দিব, অমুক ৰাশিয়ে অমুক ফুল দিব, তমুক ৰাশিয়ে তমুক ফুল দিব। এনেকুৱা কোনো হেৰি নহয়। দেৱীয়ে তেওঁৰ যিখিনি ছেটিছফেকশ্যন, তুমি একো নিদিলেও দেৱী ছেটিছফাইড হ'ব, সন্তুষ্ট হ'ব। ঋষিমুনিবিলাকে কি দিয়ে? পাহাৰ পৰ্বতৰ গুহাই কন্দৰে প্ৰাৰ্থনা কৰি আছে, তেওঁলোকে সাধনাত সিদ্ধি লাভ কৰে। চোৱা, গতিকে তুমি একান্ত ভক্তি, তোমাৰ ভক্তি মাৰ্গৰ যিখিনি পুষ্প সেইখিনি অৰ্পণ কৰা। যদি ৰাশি যদি একেলগে 360টা ৰাশি হলা হয়, কোনটো ৰাশি কি দিলা হয়? একজন পণ্ডিতে কৈছে, মই শুনছোঁ, অমুক ৰাশিয়ে মুগৰ দালি দিব, অমুক ৰাশিয়ে ৰাঙা ফুল দিব, অমুক ৰাশিয়ে বেল দিব। হয়, দেৱীৰ বেল প্ৰিয়, দেৱীৰ মুগ প্ৰিয়। অমুক ৰাশিয়ে গাজৰৰ হালোৱা দিব, গাজৰ যি হিন্দু ধৰ্মত নাখয়ে, এই কথাটো তেওঁ নাজানে। কিন্তু বেদমতে আমাৰ গাজৰ চালগুম খাৱাটো নিষিদ্ধ। আচ্ছা, এইবিলাক জানিব লাগিব। তে প্ৰত্যেকটো মানুহে তেনেকুৱাকৈ নবাৰ্ণ মন্ত্ৰ জপ কৰা। একো দিব নালাগে। মাৰ নামত তুমি প্ৰতিদিনে গাখীৰ কল দি হ'লেও নবাৰ্ণ মন্ত্ৰ জপ কৰা, সাত্বিকভাৱে থাকা। সেইকেইটা দিন অসৎ চিন্তা নকৰবা। এই 9টা দিন ভালকৈ যাওঁ, বুজি পালি? আমি দেৱীৰ প্ৰাৰ্থনা কৰিম। ওম সৰ্বমংগল্য মংগল্য শিৱে সৰ্বাৰ্থ সাধিকে শৰণ্যে ত্ৰম্বকে গৌৰী নাৰায়ণী নমস্তুতে নিত্যং নিত্যং শ্ৰী বিজয় নিত্যং নিত্যং কল্যাণ মংগলম যেখাং নিৰ্দিষ্ট ভগৱান মংগল্য তনহৰি শৰণাগত দিনাৰ্থ পৰিত্ৰাণ পৰায়ণে সৰ্বপাপ হৰে দেৱী নাৰায়ণী নমস্তুতে। এই মন্ত্ৰবিলাক মুখস্থ কাৰোবাৰ আছে, কাৰোবাৰ নাই। নাটখাজনে কি কৰিব? নাটখাজনে দেৱীৰ নবাৰ্ণ মন্ত্ৰ, নবাৰ্ণ মন্ত্ৰ আৰু 2টা। এটা হ'ল কি? ওম ঐং হ্ৰিং ক্লিং হ্ৰিং হ্ৰিং ক্লিং নম, আৰু ওম ঐং হ্ৰিং ক্লিং চামুণ্ডায়ৈ বিচ্ছৈ। 2টাৰ যিকোনো এটা লোৱা। কিন্তু বহুতক দেখা যায় সেইকেইটা দিন মাটিত বাগাত দিয়ে, একেবাৰে মানে পূৰা একদম সাত্বিক ভাৱত থাকে। যিয়ে নহওক, প্ৰতি বছৰৰ তিথিগত বছৰ আৰম্ভ হৈ মাৰ পূজাৰ জৰিয়তে তিথিগত বছৰ। এতিয়া 2083 আৰম্ভ হ'ব। ইয়াৰ পিছত আমি 2084 পাম। 84টো আমি কি পাম? যে 2027 চনৰ 6 এপ্ৰিলৰ পৰা 2084 হ'ব। সেই 9টা দিন নৱৰাত্ৰি ব্ৰত। এতিয়া আহিল কি? এই নৱৰাত্ৰি ব্ৰতৰ মাজতে নৱমী তিথিৰ দিনা শ্ৰীৰামচন্দ্ৰই জন্মগ্ৰহণ কৰিছিল, সেইকাৰণে ৰাম নৱমী বুলি কয়। বুজি পালা না? আৰু
শ্ৰীৰামচন্দ্ৰই ৰাৱণ বধৰ কাৰণে শৰৎকালত মাৰ পূজা কৰিছিল। তেওঁ নৱৰাত্ৰি ব্ৰত পালা নাই ঈশ্বৰে তেওঁ জানে, কিন্তু পূজা তেওঁ কৰাটো কাৰ দ্বাৰাই কৰিছিল? স্বয়ং ৰাৱণৰ দ্বাৰাই কৰিছিল। ৰাৱণ বিপ্ৰ হৈছিল, বামুণ বিপ্ৰ, অৰ্থাৎ পূজাৰী ৰাৱণ। ৰাৱণক মাৰাৰ কাৰণে শৰৎকালত এই পূজাটো কৰাৰ কাৰণে এইটোক শাৰদীয় দুৰ্গা পূজা বুলি কয়। কিন্তু আচল পূজাটো এইটোৱে যে বাসন্তী দুৰ্গা পূজা। গতিকে আমি বাসন্তী দুৰ্গা পূজা আমি কেতিয়াৰ পৰা আৰম্ভ পাম? যে 19 মাৰ্চৰ পৰা, অহা 19 মাৰ্চৰ পৰা আমি 19 মাৰ্চৰ পৰা ভক্তিপূৰ্ণভাৱে, আচল ভক্তি কি? যে অন্তৰৰ ভক্তিটোহে আচল ভক্তিভাৱে আমি পূজা কৰিব লাগে। বাকী আৰু তুমি কি যে দেৱীয়ে ভাল পোৱা মাহ প্ৰসাদ যিটো দিব পাৰা, দেৱীয়ে ভাল পোৱা, দেৱী চব বস্তু ভাল পায়। হা, আমাৰ বেয়া কৰ্মখিনি দেৱীয়ে বেয়া পায়, এইখিনিয়ে কথা। এই হ'ল বাসন্তী দুৰ্গা পূজা। আৰু এই বিষয়ে জানবা আছে না? হ'ব এইটো।